নমস্কাৰ বন্ধুসকল, মই মানস আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ ইতিহাসৰ কিছু কথা। হয় বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ যিখিনি কথা আমি আলোচনা কৰিম অতিকৈ গুৰুত্বপূৰ্ণ কথা, আৰু এইখিনি কথা আমি জানি থোৱাটো অতিকৈ আৱশ্যক। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নলয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, অসমত প্ৰথম ৰেল সেৱাৰ প্ৰৱৰ্তন হৈছিলে 1882 চনত। মহাত্মা গান্ধী অসমলৈ আহিছিল বন্ধুসকল 1921 চনত। বন্ধুসকল, 1979 চনৰ 10 ডিচেম্বৰ তাৰিখে অসম আন্দোলনত মৃত্যুবৰণ কৰা অসমৰ প্ৰথমজন শ্বহীদ হ'ল খগেশ্বৰ তালুকদাৰ। আহোম আৰু মোগলৰ শেষৰখন ৰণ হৈছিল বন্ধুসকল 1681 চনত। বন্ধুসকল, অসমত ডাঙৰ ভূমিকম্পটো হৈছিল। হয় বন্ধুসকল, সেইটো ভূমিকম্পত বেছি ধ্বংস হৈছিলে অসমত। সেই ভূমিকম্পটো হৈছিলে বন্ধুসকল 1548 চনত। অসমত অসহযোগ আন্দোলন আৰম্ভ হৈছিল বন্ধুসকল 1920 চনত। গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপিত হৈছিলে 1948 চনত। অসমৰ প্ৰখ্যাত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিলে 1694 চনত। অসমত প্ৰথম জলপথত জাহাজ সেৱা আৰম্ভ হৈছিলে 1847 চনত। বন্ধুসকল, অসমত প্ৰথমবাৰ ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিলে 1979 চনত। অসম মন্ত্ৰী পৰিষদত সদস্য পদ লাভ কৰা প্ৰথম মহিলাগৰাকী হ'ল শ্ৰীমতী পদ্মকুমাৰী গোহাঁই। বন্ধুসকল, অসমৰ প্ৰথম ৰাজ্যপাল আছিলে আকবৰ হাইদৰি। গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হৈছিলে 1948 চনত। অসম ছাত্ৰ সন্মিলনী গঠন কৰা হৈছিলে 1916 চনত, আৰু এই সন্মিলনীৰ প্ৰথমগৰাকী সভাপতি আছিলে বন্ধুসকল লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিলে 1961 চনত। বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয়।